এতিয়া আমি বগামাটিৰ ৰাফটিঙত আছোঁ আৰু আমাৰ লগত আছে BTR EM টুৰিজিম বিভাগৰ EM ধৰ্মনাৰায়ণ দাস। তেওঁ বৰ্তমান নাৱৰ ড্ৰাইভাৰ হৈ আছে। আৰু ধৰ্মপত্নী আছে নেকি এইফালে? ধৰ্মপত্নী আছে, আমাৰ ধৰ্মনাৰায়ণ বাইদেউ আছে, আমাৰ MCLA আছে, আমাৰ আমাৰ যুৱ এয়া হ'ল ৰাফটিঙৰ এটা বগামাটিৰ ৰাফটিং, BTR ৰাফটিং বগামাটিৰ পৰা আহি গ্ৰাছলেণ্ড পালোঁ আমি। গ্ৰাছলেণ্ড, এইফালে গ্ৰাছলেণ্ড আছে, কেৱল সেউজীয়া আৰু সেউজীয়া, কেৱল সেউজীয়া। গতিকে এই প্ৰাকৃতিক সৌন্দৰ্য, মনোমোহা দৃশ্য, BTRত আহক, বগামাটিত আহক, আপোনালোকে এই প্ৰাকৃতিক দৃশ্য উপভোগ কৰক। অতি মনোমোহা দৃশ্য হ'ব।